everyone, কি খবৰ আপোনালোকৰ আশা কৰি নিশ্চয় ভালে আছে মই দীপ্তিয়ে স্বাগতম জনাইছো সাইমন দীপ্তি ব্লগৰ নতুন ভিডিঅ লৈ আজি মই ডাইৰেক্ট পাকঘৰৰ পৰাই ভিডিঅ বনাইছো আপোনালোকে চাগে গমেই পাইছে আজি মই প্ৰথমবাৰৰ কাৰণে পাকঘৰৰ পৰাই ভিডিঅ বনাই আছো কাৰণ আজি এটা সিম্পল মাছৰ মানে হোল মাছেৰে জিকা আৰু বিলাহীৰ ঝোল এটা বনাম মানে ইমান ঝোলো নহয় টুপটুপিয়াকে বনাম একদম সিম্পল তো হেতু মই আপোনালোকক দেখুৱাম আৰু কেনেকুৱা পায় ভিডিঅটোৰ শেষত জনাব আৰু যোনে যোনে মোৰ এই ভিডিঅটো প্ৰথমবাৰৰ কাৰণে চাই আছে তেওঁলোকক ৰিকুৱেষ্ট কৰিছো যে সকলোৱে যাতে মোৰ ভিডিঅটো স্কিপ নকৰাকৈ চায় আৰু শেষত সাবস্ক্ৰাইব লাইক কমেন্ট শেয়াৰ আৰু বেল আইকনটো প্ৰেছ কৰি দিব কাৰণ মোৰ আহিবলগীয়া ভিডিঅ'ৰ পৰা আপোনালোকে নটিফিকেশ্যন যোগে পাই যাব এইখিনিতে এটা কথা ক'ব ওলাইছো কাৰণ মই বা আমাৰ যেতিয়া ঘৰত আহিছিলে মই ভিডিঅ' এটা বনাইছিলোঁ তাইৰ লগত ফুৰিব যোৱা এটা মা ভৈৰৱী মন্দিৰৰ বনাইছিলোঁ আৰু মা ভৈৰৱী মন্দিৰৰ পৰা আমি কলৈ গৈছিলোঁ সেয়াও এটা মই ভিডিঅ' বনাইছিলোঁ আৰু সেইটো মই পাৰ্ট 2 দিওঁ বুলি কৈছিলোঁ আৰু পাৰ্ট 2 টো মই দিমেই বাৰু কিন্তু আজিৰ কাৰণে এই ভিডিঅ'টো চাই লওক আৰু দুদিনমান পিছত পাৰ্ট 2 টো আহি আছে তো সকলোৱে যাতে আজিৰ এই ভিডিঅ'টো চাই আৰু পাৰ্ট 2 টো চাব আৰু এটা কথা ক'ব ওলাইছোঁ আমি মানে ভাবকচোন আমি এটা ভিডিঅ' কিমান ধুনীয়াকৈ ভিডিঅ'টো বনাওঁ বা এডিটিং কৰাটো আমাৰ বহুতখিনিয়ে টাইম যায় তো সেই হিচাপত যদি আপোনালোকে ভিডিঅ'বোৰ নাচায় তেতিয়াহ'লে বহুতখিনিয়ে বেয়া লাগে তো বহুতে কি কৰে ভিডিঅ' নোচোৱাকৈ কমেণ্ট কৰি দিয়ে বা স্কিপ কৰি চায় এনেকুৱা নকৰিব বহুত কষ্ট কৰি এটা ভিডিঅ' বনোৱা যায় তো ভিডিঅ'বোৰ যাতে আপোনালোকে একদম সম্পূৰ্ণ শেষলৈকে চায় তেতিয়া মানে কমেণ্ট কৰিব আমাৰো তেতিয়া ভাল লাগে আৰু আমিও নতুনকৈ ভিডিঅ' বনাবলৈ উৎসাহ পাওঁ তো এই ভিডিঅ'টো যাতে আপোনালোকে একদম সম্পূৰ্ণ শেষলৈকে চায় মই সেইটোকে আশা কৰিছোঁ তো ভিডিঅ'টো সম্পূৰ্ণকৈ চাব দেই এয়া দেখিছেনে মই গোটেইখিনি বস্তু ৰেডি কৰি লৈছোঁ ইয়াত আছে শ'ল মাছ আছে আৰু এইফালে আছে পিঁয়াজ জলকীয়া এতিয়া কাটি ল'ম আৰু জিকা আৰু বিলাহী মই কাটি লৈছোঁ অলৰেডি তো এতিয়া চাই থাকক এনেকৈ গৰম হ'ব দিছোঁ আৰু এইফালে মই পিঁয়াজখিনি আৰু পিঁয়াজ জলকীয়াটো কাটি ল'ম জলকীয়া বেছি নিদিওঁ কাৰণ হাজবেণ্ডেও জলকীয়া ইমান বেছি নাখায় তো জলকীয়া কমকৈ দিছোঁ মানে 2টা দিছোঁ ইফালে তেলো গৰম হ'ব দিছোঁ জলকীয়া কাটি লৈছোঁ লাগিলে আৰু পিছত দিম কিন্তু এও যিহেতুকে বেছি নাখায় তো সেইটো কাৰণে 2টাই দিছোঁ মছলা বিশেষ তেনেকৈ একো নিদিওঁ অকণমান জিৰা গুড়ি আৰু ধনিয়া গুড়িয়ে দিম এয়া পিঁয়াজটো মোৰ কাটা হৈ গ'ল পিঁয়াজটো কাটি ল'লোঁ এতিয়া মাছখিনি ফ্ৰাই কৰি ল'ম এয়া মাছখিনি ফ্ৰাই কৰি ল'ম এনেকৈ এপিচ এপিচকৈ দি আছোঁ 2টা পিঠে ৰঙচুৱা হৈছে এতিয়া হৈ গ'ল মাছখিনি ফ্ৰাই এতিয়া এনেকৈ মাছ ভাজি সকলোখিনি হৈ গ'ল কমপ্লিট বনোৱা মাছ ভাজি হৈ গ'ল এতিয়া জিকা বিলাহীৰে মাছটো বনাম আগতে পিঁয়াজ জলকীয়াটো দি ল'ম এই মাছবিলাক তেলতে দি দিছোঁ খালি অকণমান তেল মই উঠাই থৈ দিছোঁ যিহেতুকে তেলটো কম খাওঁ জলকীয়া পিঁয়াজখিনি অকণমান ৰঙচুৱা হৈ গ'লে মই ইয়াত জিকা আৰু বিলাহীটো দি দিম একদম চিম্পল এটা ৰেচিপি সকলোৱে বনাব পৰা ৰেচিপি পটককৈ হৈ যায় টাইমো নালাগে খুব কম সময়ৰ ভিতৰতেই হৈ যায় ইয়াত অকণমান ধনিয়া গুড়ি দিছোঁ অকণমান জিৰা গুড়ি একদম কম দিলেই হ'ব এতিয়া এইখিনি ভালদৰে লাৰিব লাগিব গেছৰ ফ্লেমটো কমাই কিনে ভাজিব
তেল দেখিছেনে একদম নাইচ। এতিয়া ভাজি হৈ গ'ল, পিঁয়াজ ভাজিখিনি হৈ গ'ল। এতিয়া মই আগতে বিলাহীখিনি দি লৈছোঁ, কাৰণ বিলাহীটো আগতে ভাজি ল'লে কালাৰটো ধুনীয়া আহে। আৰু ইয়াতে মই এতিয়া নিমখ আৰু হালধিখিনিও দি দিম। হালধি কমকৈ দিছোঁ কাৰণ মাছ ভাজিতটো হালধি আছে। নিমখ সোৱাদ অনুযায়ী দিলে হ'ল। এতিয়া এইখিনি আকৌ ভালদৰে লাৰি দিম। আপোনালোকে কেনেকুৱা কৰে নাজানো, কিন্তু মই বিলাহীটো আগতে পিঁয়াজৰ লগতে ভাজি লওঁ কাৰণ কালাৰটো ধুনীয়া আহে। বিলাহীটো গেলিব ধৰিছে আৰু মই ইয়াত এক চিটা পানীও দি দিলোঁ। যিহেতুকে মই তেল কম দিছোঁ, সেইটো কাৰণে অকণমান লাগি যোৱাৰ নিচিনা হৈছিলে, তো মই এক ফুটা পানীও দি দিলোঁ। এয়া দেখিছেনে বিলাহীটো গলি গৈ আছে আৰু এতিয়া আমি ইয়াত জিকাখিনি দিব পৰা হ'লোঁ। এয়া জিকাখিনি দি দিম। এয়া জিকা বিলাহী এনেকৈ মিক্সকৈ লাৰি দিছোঁ। আৰু যিহেতুকে জিকা এটা নিজৰ পানী থাকেই, তো মই এতিয়া পানী দিব নালাগে, খালি মই গেছৰ চিমটো অকণমান কমাই থৈ দিম আৰু ইয়াৰ পৰা অলপ পিছত মই দেখুৱাই আছোঁ নিজে নিজে পানী ওলাই যাব। তো ভিডিঅ'টো চাই থাকিব। এতিয়া মই ঢাকন এখন দি এনেকৈ থৈ দিম। তো এতিয়া কিমানখিনি জিকাৰ পানী ওলালে আপোনালোকক দেখাই আছোঁ। এতিয়া বেছি ওলোৱা নাই, অকণমান ওলাইছে। দেখিছেনে বিলাহী জিকা ধুনীয়াকৈ মিক্স হৈ গৈছে, বিলাহীখিনিও গেলি গৈছে। চাওক আৰু উঠিব পানী, অকণমান লাৰি দিলোঁ। এতিয়া আৰু মই ঢাকনখন দি থৈ দিম। এতিয়া আৰু এবাৰ মই ঢাকনিখন গুচাই চাম পানী কিমান ওলাইছে জিকাৰ, চাই আছোঁ। বহুত পানী ওলাই গ'ল। এই পানীটো ওলালেহে ধুনীয়াকৈ বস্তুখিনি সিজি যায়। দেখিছেনে পানীটো ধুনীয়াকৈ ওলাইছে। এতিয়া মই অকণমান পিছতে ইয়াত মাছখিনি দিব পৰা হৈ যাম। এতিয়া জিকাখিনিত মই মাছখিনিও দি দিলোঁ। এয়া দেখিছেনে মাছ এপিচ এপিচে গোটেইখিনিয়ে দি দিলোঁ। আৰু অকণমান মই সেইখিনি ধুনীয়াকৈ মিলাই দিম। এতিয়া লাৰি থাকিম অকণমান। তাৰপিছত ইয়াত অকণমান পানী দি উতলিব দিম। এতিয়া মই পানী দি এইখিনি উতলিব দিছোঁ। এতিয়া চাওক মাছখিনি ধুনীয়াকৈ এতিয়া ইয়াৰ লগত জিকাৰ লগত মিলি গৈছে আৰু ইমান ধুনীয়াকৈ উতলি আছে। দেখিছেনে কালাৰটো ধুনীয়া হৈ আহিছে। মই আৰু অকণমান পিছত নমাই থৈ দিম আৰু 2 মিনিটমান এনেকৈ উতলিবলৈ দিছোঁ। সঁচাকৈ ইয়াৰ গোন্ধটো বৰ ধুনীয়া আহিছে। একদম চিম্পুল এটা ৰেচিপি, সকলোৱে বনাব পৰা ৰেচিপি বুলি ক'ব নোৱাৰি, কাৰণ সচৰাচৰ এই জোলটো চবেই বনায়েই ঘৰত। হৈ গ'ল, এতিয়া হৈ গৈছে। এতিয়া মই
গেছটো অফ কৰিম আৰু একদম শেষত মই দেখুৱাই আছোঁ কালাৰটো কিমান ধুনীয়া হৈছে আৰু এয়া চাওক মোৰ শ'ল মাছেৰে বিলাহী আৰু জিকাৰ আঞ্জা হৈ গ'ল এয়া ৰেডি এয়া দেখিছেনে ইমান ধুনীয়া এটা কালাৰ আহিছে খুব চিম্পল এটা ৰেচিপি তো যদি কোনোবা বনোৱা নাই তো সকলোৱে এবাৰ বনাই খাব খুব টেষ্টি হৈছিল কিন্তু খাবলৈ দেই তো আজিলৈ এই ভিডিঅ'টো ইয়াতে সামৰণি মাৰিছোঁ আৰু যোনে যোনে এই ভিডিঅ'টো প্ৰথমবাৰৰ কাৰণে চাই আছে তো ভিডিঅ'টো লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব আৰু লগতে বেল আইকনটো প্ৰেছ কৰি দিব তো আজিলৈ বাই বাই